নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি পাভ মাছ বনাই দেখুৱাম। মই পাভ মাছখিনিত হালধিৰ গুড়ি দিলোঁ, নিমখ দিলোঁ, তেল দি দিলোঁ। তেলটো দিব লাগিব, নহ'লে মাছখিনি ভাঙি যাব পাৰে। তো ভালদৰে মিহলাই লৈ আছোঁ। মই ভালদৰে মিহলাই ল'লোঁ মাছখিনি। মিহলাই হৈ গৈছে। মই এতিয়া বেলেগ এটা পাত্ৰ ভৰাই তেল দি দিলোঁ। তেলটো গৰম হৈ গৈছে। মই এতিয়া মাছখিনি দি দিলোঁ। মাছখিনি মই অলপেই ভাজিম, বেছি ভাজিব নালাগে। লাহে লাহেকৈ ওলটাই দিব লাগিব, নহ'লে ভাঙি যাব পাৰে মাছখিনি। মাছখিনি হৈ আছে, মই নমাই লওঁ। মোৰ গোটাইখিনি মাছ ভজা হৈ গৈছে, মই নমাই ল'লোঁ। এতিয়া তেল দি দিলোঁ, মাহপাত 2টা দি দিলোঁ, শুকান জলকীয়া 2টা দি দিলোঁ, কলা জিৰা দি দিলোঁ। মই এতিয়া পিঁয়াজ বটা দি দিলোঁ। পিঁয়াজ বটাৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগিব। আদা বটা দি দিলোঁ। কেঁচা জলকীয়া বটা দি দিলোঁ। কেঁচা জলকীয়া বটাটো মই অলপ বেছিকৈ দিছে, আপোনালোকে যদি কমকৈ খায় কমকৈ দিব পাৰিব। এতিয়া মই ভাজি লওঁ। হালধিৰ গুড়ি দি দিলোঁ, জিৰাৰ গুড়ি দি দিলোঁ, শুকান জলকীয়াৰ গুড়ি দিলোঁ, ধনিয়াৰ গুড়ি দি দিলোঁ। ধনিয়াৰ গুড়িৰ পৰিমাণটো মই অলপ বেছিকৈ দিছোঁ। এতিয়া অলপ পানী দি ভালদৰে মিহলাই লওঁ। ভালদৰে ভাজি লৈছোঁ। মছলাখিনি ভালদৰে ভজা হ'লে ভাল হয় আঞ্জাটো। নিমখ দিলোঁ। নিমখটো দি আৰু অলপ ভাজি লওঁ। ভজা হৈ গৈছে। এতিয়া পানী দি দিম। পানীৰ লগত মছলাখিনি ভালদৰে মিহলাই দিম। অলপ ৰাখি দিম। মাছখিনি দি দিলোঁ। মই কিন্তু আঞ্জাখিনি ঢাকি দিয়া নাই, মই এনেকৈ বনাইছোঁ। মোৰ আঞ্জাটো হৈ গৈছে। মোৰ আঞ্জাটো হৈ গৈছে। এতিয়া নমাই লওঁ। আজিলৈ ইমানেই। নমস্কাৰ।